নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি এতিয়া অকণমান ওলাই যাম আৰু ক'ত যাম, ক'লৈ যাম, কি কাৰণত যাম আপোনালোকক দেখাম আৰু আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই থাকিব। আৰু এয়া মোৰ মানুহজন ওলাই মেলি ৰেডি, ময়ো একদম ওলাই মেলি ৰেডি আৰু গ'ল। আৰু এতিয়া আমি যাম আৰু এতিয়া আমি আহিছোঁ দুয়োজন থাকেই মানে যাবলৈ কাৰণে আমাৰ লগত গাড়ীত উঠি ইমান ভাল পায় নহয় ই যাবলৈ। মোকো তুমিও তুমি থাকা দেই, মোকো যাবা, তুমি গাড়ীত যাবা, থাকা, বাই বাই, মোকো বাই। আমি দুজন গৈ আছোঁ আৰু এতিয়া দেই ক'ত যাওঁ আপোনালোকক দেখাম আৰু গম পাবই ক'লৈ যাওঁ নিশ্চয়। পাইছোঁহি কৌতমুখ আৰু এইফালে যাম। আমি ভিতৰত সোমাই আহিলোঁ আৰু এতিয়া ধুনীয়াকৈ একদম ধুনীয়া পৰিৱেশ। এয়া আমি আহিছোঁ নেহেৰুবালি পাৰ্কত। এই যে ৰখি আছে দাদাজনক লগ কৰিবৰ কাৰণে আহিছে মোৰ মানুহজন, আৰু মই ভাবিলোঁ ময়ো যাওঁ পাৰ্কলৈ, যাব যিহেতু অকণ চাই আহোঁ। ইমান ধুনীয়া সুন্দৰ, আগতে একদম পূৰা জংঘল হৈ গৈছিলে। আগতে প্ৰথম বহুত বছৰ আগত পাৰ্ক আছিলে ধুনীয়া, তাৰপিছত একদম অনিষ্ট হৈ গ'ল পাৰ্কখন। আকৌ এতিয়া হৈছে বনাই কৰি হৈছে আৰু কমপ্লিট হ'ল, বনোৱা কৰা বহুত ধুনীয়া হৈ গ'ল আৰু এতিয়া একদম। আমি ইয়াত আহিছিলোঁ এই দাদাজনক লগ কৰিবৰ কাৰণে আহিছিলোঁ। দাদাজনে কফি দিছে খাবৰ কাৰণে। আমি এতিয়া পাৰ্কৰ পৰা দাদাজনক লগ কৰি পেলাই আমি আহি আছোঁ। আমি এতিয়া আহি গ'লোঁ আৰু বাহিৰলৈ। এতিয়া পালোহি ঢাকাই প্ৰতি, মোক মানে কিবা কিনি দিব সেইকাৰণে আহিছোঁ। নাইটি ল'বলৈ আহিছোঁ দেই দাদাজনৰ দোকানত। এয়া নাইটি মানে একে গোটেই ভাণ্ডাৰ উলিয়াই দিছে, তথাপিতো মোৰ নাইটি পচন্দই হোৱা নাই, মানে গৰমত এতিয়া পিন্ধিবৰ কাৰণে খুবেই প্ৰয়োজনীয়। ইমান ধুনীয়াকৈ গাই আছে, মানুহজনে অন্ধ হয়। মই আহিছোঁ এতিয়া ষ্টেডিয়াম। মোৰ ছোৱালীজনীক খাবলৈ কিবা এটা দি থৈ যাওঁ। এয়া আহিছোঁ মোৰ ছোৱালীজনীক খাবলৈ দিয়া ষ্টেডিয়াম হয়। আহি আছে দিয়া মোক বোলা, এয়া খেলিবলৈ আহে সদায়। আহিম কি খেলা তোকো কৈ দিয়াচোন। ক্ৰিকেট, এবাৰ নেশ্যনেল খেলিবলৈ যাম বেংগলোৰ। আমি খাবলৈ কৰিবলৈ দি আহিলোঁ আৰু ছোৱালীজনী যিহেতু ভাত খাই অহা নাছিলোঁ যে, সেইকাৰণে ক'লে মা কিবা এটা লৈ আহা, তুমি আহিছা যদি ইয়াত দি থৈ আহিলোঁ চাউল চাউল লৈ পেলাই। তাই আৰু লগৰ মিলি পেলাই খাব। আৰু এতিয়া ঘৰলৈ আমি গৈ আছোঁ। ওচৰ পাই গ'লোহি আৰু এয়া এতিয়া আমি ঘৰৰ ফালে সোমাম। আৰু সোমাওঁতে আছে বিষ্ণু মন্দিৰ, আৰু অকণমান আছে আগতে আছে শিৱ মন্দিৰ। এইবাৰ হৈছে আমাৰ শিৱ মন্দিৰ। আহি পাই গ'লোহি আমি। আৰু এয়া মোৰ চেণ্ডেল কেনা, মন্দিৰলৈ যোৱা চেণ্ডেল গাড়ীতে থাকিলে বৌ। বাগিচাখন কেনেকুৱা লাগিছে ফুলৰ ক'বচোন দেই। আমাৰ বৈ চব বাগিচাই ৰুৱে একেবাৰে। ক'ত গ'ল আপুনি? বৰ লুকাইছে বাগিচা দেখুৱাৰ কাৰণে। এইটো আমাৰ বৌজনী ঘৰ।
এয়া ঘৰ আহি পাই গ'লোহি। এয়া মই ল'লোঁ নাইটি দুটা এয়া, আৰু মাৰ কাৰণেও ব্লাউজ দুটা লৈ আহিছোঁ। এয়া গৰমত এতিয়া পিন্ধিবৰ কাৰণে লাগেই। এয়া মাৰ কাৰণে ব্লাউজ দুটা আনিছোঁ, নীলা আৰু গ্ৰীণ। আৰু মই এতিয়া ৰিলছ বনাম। ৰিলছ কাপোৰ উলিয়াওঁ, শাৰী উলিয়াওঁ, পিন্ধি পেলাই একদম ধুনীয়াকৈ ওলাই আছোঁ। মেকআপ হৈয়ে আছে আৰু ধুনীয়াকৈ, আৰু খালি এতিয়া কাপোৰ উলিয়াম আৰু মই ধুনীয়াকৈ ৰিলছ বনাম। পিন্ধি ৰেডি আৰু ৰিলছ বনাম এতিয়া। আৰু যদি মোৰ ৰিলছ চাবলৈ আপোনালোকৰ মন আছে, ধুনীয়াকৈ ধুনীয়া ধুনীয়া ডান্স আৰু নাচাৰ, মই যেনেকেই নহওক নাচোঁ আৰু। আপোনালোকে ইনষ্টাগ্ৰামত ফ'ল' কৰিব। ইনষ্টাগ্ৰামত আছে ৰঞ্জু বৰা বুলি, আৰু ফেচবুক পেজত আছে ৰঞ্জু ব্লগ বুলি। ফেচবুক পেজতো আপোনালোকে ফ'ল' কৰিব, আৰু মোক ধুনীয়া ধুনীয়া নাচা কৰা গান এনেকৈ পাই থাকিব। হ'লেও নাজানিলেও যিখিনি পাৰোঁ সেইখিনিয়ে কৰোঁ। চাবলৈ কাৰণে আপোনালোকে ইনষ্টাগ্ৰাম আৰু ফেচবুকত ফ'ল' কৰিব। কৰিলোঁ আহি ঘৰ পালোঁহি, আৰু এতিয়া ৰিলছ বনাম। আৰু যিহেতু কাপোৰ কানি পিন্ধি একদম ধুনীয়াকৈ ৰেডি হৈ গ'লোঁ, আৰু মোৰ শাড়ীখন কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব। আৰু ফেচবুক পেজত আৰু ইনষ্টাগ্ৰামত আপোনালোকে ফ'ল' কৰিব। আৰু আজিলৈ বাই।